তই এই পেটটো কিবা কেম্বা কেম্বি কৰি আছে ফাৰ্মাচী পৰা হৰ এই মই হাইখাল পৰা কালি মাংস নিলে পথাৰ মাংস খাই কিনে কেনে মাংসৰ গোন্ধ বাপৰে হালৰ মাংস ছাগালৰ মাংস বুলি বেচিছো হালধীয়া হয় মই হালধীয়া খাই আৰাম পাবি বেয়া লাগে গম পাইছ আপনার এগুলো স্লোগান হন দেখবা তোক আজি ৰ এই খুৰাই মাংস আনি দিব দেছি আপোনাৰ বাড়ি বাটৰ এটা খেল মৰি আছে কৈছো বল হ'ব যা মই ফেলাই দিম যা ফেলাই দিম মানে এটা কামে কৰিব লাগিছিলে তই এটা কাম কৰবি গাঁৱৰ মানুহ খোবাত দিবি মই পঠা ছাগালৰ মাংস আজি কমত দিম বুলি যা 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 চব গোটাই গাঁৱৰ মানুহ কবি তই আজি হ'ব দে খালি মই কৈ দিম গাঁৱৰ মানুহ ঐ হালখেয়া তই বোলে আজি ছাগাল কাটছা এই মোকো 1 কেজি দিছো তই বোলে কম দামত দি আছা মোৰ আজি আলহী হ'ব এই লৈ যা তই কমতে ভাল মানুহ ওয়াল খা এই মাংস কাটছে বোলে ছাগলৰ মাংস হয় মাংস কাটছে বড় মাংস লাগল এই দে মোক 1 কেজি দিছো লো এ এটা কাম কৰো পইচাটো মই গুগল পে টাকা কৰি দিম এ মোৰ দে গুগল পে নাই তো যদি যে কেছ পইচা নাই তই মোক গৈ লৈ দিবি হ'ব দে টেনচন নালাগে না কিনি দিম এ হ'ব টেনচন নলবি পইচা কালকে খাই কি কথা এ পইচা খাওয়া কথা নহয় মৰা হেলৰ মাংস ছাগালৰ মাংস বুলি বেচিছো হালধীয়া হয় মই হালধীয়া খাই আৰাম পাবি ঐ কে মডাৰ্ণ ক'ত যা তই এই পেটটো কিবা কেম্বা কেম্বি কৰি আছে ফাৰ্মাচী পৰা হৰ এই মই হাইখাল পৰা কালি মাংস নিলে পথাৰ মাংস খাই কিনে কেনে মাংসৰ গোন্ধ বাপৰে বাপ তাকেতো মোৰ এতিয়া পেটটো মই থাকিব নোৱাৰা হৈছো কি কৰা যায় তাকেতো মোৰ কিবা কালি পৰা মাংস খোৱাৰ পৰা কিবা পেটটো কিবা কেম্বা কেম্বি কৰি আছে খুৰা আপোনালোকে গম পোৱা নাই খালি আপোনালোক মৰা খেলৰ মাংস খুৱাইছে কি মৰা হেলো মাংস খুৱাইছে কি সি ইমান নিষ্কাম কৰিলাক তাক মাত তাৰ ওপৰত বিচাৰ পাতো আমি সি ইমান নিষ্কাম কৰিলাক সি কিন্তু জৰিমনা কিন্তু ভৰি মৰিলাক তই এইটো কিয় কৰিলি মোৰ হাতত টকা পইচা নাই কৰো কি মই সেইকাৰণে যি ইচ্ছা কৰিবি তাকে তই তোৰ শাস্তি হ'ল তই আমাৰ গাঁৱত এতিয়া 5,000 টকা তই দিব লাগিব আৰু তই কাণত ধৰি কওঁ আজিৰ পৰা এইগিলা নকৰো বুলি মাৰামাৰি কাৰবাৰ নহয় এওঁ শাস্তি ভুল কাম কৰিছি শাস্তি দিব লাগে মই গামবুঢ়া আছো নাই মই দিম নহয় এওঁক মাৰা ধৰা কৰিব নালাগে আকৌ চবুকে মাৰি হলো মৰা হেল টকা পইচা চব গেল আজিৰ পৰা নৈক্ষ উৎকিয়া দিয়াল চবে দিলাক মোক ৰাম ৰাইজ মোৰ ফুল আছিল কামাৱত দিব ৰাইজ আয়ারে আইনা চাই মারিবা ফুটারে কাউরি করে কাকা মই ভাবছো কাকার কিবা হসি দে সাল্লা টেপেরি মোক ঠাট্টা করে মই বলে গান মারবা নাচবো ঠাট্টা করে মালতী তা জিবে কাটিবা স্বামী বলে হা মোর নাম টেপেরি বড়ুয়া মোর ভয়ত লুকাই থাকে খুব পড়ুয়া কোনি কইছে মোর কথা মালতী হালকা কইছিলা টেপেরি বাই কি কইছে মোর কথা ও তই বলে জোয়াদি খুঁজদা খুৱাদি কাটা হৈ যায় আৰু জোয়াদি তই খোজ কাঢ়ি যা সেইফালে ভূমিকম্প হ বুলি ও সি বলে জাপ মাৰি উঠে কি হেমতে কৈছি মোক এই হালহে এটা শাস্তি দিয়ে মই ঘৰতনো লাল চাহ কিমান খাম এই চেপেৰি বৌচেত একাপ গাখীৰ দিয়া চাহ খাই আহ ৰ চেপেৰি বৌ বল হাইছে এটা যেটা শাস্তি দিয়ে বল হে আ ভিতৰটা মোক ঠাট্টা কৰা তই লবা আহিলো গাখীৰ দিয়া চাহ জুতি চেপেৰি বৌয়ে দিলাক মুহুত মুঠি মোৰ নাম হ'ল হালখে দাস তন্দুৰ ঘৰ কৰিম সৰ্বনাশ আচ্ছা কলৰ বাকালৰ ভাল ঐ খাৰ এই মই কোনদিনা বান্ধবা পাৰিম পুখুৰীৰ পাৰ বস্তু তুমি মাছি মোক হানি খুচি তই তিৰিও নৈ পকতিৰ পৰা মোৰ পইচা চুচি এই মডাৰ্ণ আমি একফালৰ পৰা সুখীও কিন্তু কেনেকে এই ধনী মানুহবোৰে মাছ মাংস খায় সেইকাৰণে মেডিকেলত জাগা নাই ঠিকে লাগছে মোৰ বেলেগত তিৰিৰ মাৰ খাই এই চেপেৰিৰ সংসাৰ লাউৰাক ছিঙে দিম মই
কিবি এটা চিন্তা কৰিব লাগি ও হে মামা তই কি কৰিছ হা পাই গৈছো হাচিয়াৰ পাই গৈছো কি আছে পাইছ হা ও হে মামা মোক কেইটা কামত সোমাই দিবি হা তোক কামত সোমাই দিম তই কিন্তু তাৰ আগতে মোক এটা কাম কৰি দিব লাগিব কি কাম শুন তোকতো এটা কোনো বস্তু চিনি নাপায় চিনি নাপালি তোক মই এটা কথা কম তই সেইমতে কামটো কৰিব লাগিব ও বুঢ়ী ও খুৰাই মাংস আনি দিবতে চিয়া বনাব দিছি হ'ব দে ও খুৰাই চাগে আনিব আহিছে ও মায়ে চাগে হান ল সাকসেস ওই চেপেরে ওই মুখ ভাত দে মোর ভোক লাগছে মাংস আজ কোর বড় মাংস হইলে আপনি চলিয়ে তো রাতত মাংস এনে চাইকেল আনি লৈ যাব দিছিলে মোক সাইকেল মই কার সাইকেল নিবে দিছো ওই মোর সাইকেল হাম কোট নু সাইকেল সাইকেল কুড়ি লাখ মোর সাইকেল কোট সাইকেল মোর কুড়ি লাখ ভাই এ মোর গোটাই হেক করি ফেললাম রে পেরে তোকা জি র মালতী মালতী চাহ কাপ বনোচোন এই ৰ'বচোন মোৰ এতিয়া সময় নাই মই বিহুত যাব লাগে যাবা দে চাহ কাপ বনাই থৈ যাওঁ মোৰ সময় নাই এতিয়া একবাৰ ধৰকচোন কথা ক'লে অলপ শুনিব লাগে গম পাইছ আপোনাৰ এইবিলাক শ্লোগান শুনি থাকিবা মোৰ সময় নাই মই বিহুত যাব লাগে এতিয়া শুনা এই বিহু কেইদিন আমাৰ বিহু কেইদিন মই নাচো বিহু কেইদিন তুমি তাকে নাজানো বিহু হ'ল বহাগ বিহু 7 দিন একদিন হ'ল গৰু বিহু মানুহৰ বিহু গোসাই বিহু তাঁতৰ বিহু নাঙল বিহু জীয়ৰী বিহু চেৰা বিহু এই হ'ল 7 দিন বিহু আৰু বাৰু কথা এটা কৈছো তোমাক আজি বহাগৰ কেই তাৰিখ আজি 29 তাৰিখ আজি বহাগৰ 29 তাৰিখ বহাগ বিহুৰ 7 দিন কি বিহু তুমি সেইটোই নাজানো আৰু আজি বহাগৰ 29 তাৰিখ গলে বিহু মাৰি আছো মানুহগিলা আৰু কি হ'ল উৎসৱৰ অৰ্থ নাজানে বিহু পাতে সাজান কাছানে কি ভাগিন মই বজাৰত নাযা জহৰা মামা জহৰা মামা বুলি কৈছা তই মোক তুমি মোক কিয় মাৰিছ মোৰ জহৰা দেহিয়ে কৈছো হে তেৰিকা তই মোক গালি পাৰা বুলি ভাবিছিলো আকৌ নহয় দে গান গাবা নাচো বুলি মোক কোনে কয় গানৰ মাজতে থাকো মই নাচি চবে কয় মোক ভাঙা বাচি আছে যদি কপালত নামে লগাম কলেজত ঐ ৰাম আছে যদি কপালত তুমি গান গালে মোৰ একদম আমাৰ সেই মৰা চাকাল টুকিলে মনত পৰে আইও মোৰ পৰিয়ালত কিবা হলা কি হ'ল আইও আইও কি হ'লা কিবা হ'ল পৰিয়ালত তুমি আজি ভাতকেইটা বনোৱা নহলি ফেট চেলা ময়ো মূৰ্খ এই তিৰি মানুহ জোকবা য আৰু মোৰ বাহা ফুকবা য একেই কথা তেতিয়া কি কৰি আছা কি হাল কাকা তই মোক এটা কাম কৰি দিব লাগিব কি কাম তোক মই 500 টকা দিম কৰি দিবি না কামটো হ'ব তই কি কাম কৰিছো এইবাৰ চেপেৰীৰ সংসাৰ ভাঙাটো একদম চিউৰ কামুর শেষ নাই দাদা দাদা ওই কি এই তোৰ এখন ঘৰ হৈ থকা নাই এখন প্ৰেম হ'ব নচি তোৰ বহুহে বেলেগৰ লগত লাইন মাৰি আছে তই গমেই নাপা ওই কি হাল খেয়া তই কি পাগলা হৈছে হে মই পাগলা হোৱা নাই তোৰ ঘৰত কি লিলিমাই চলি আছে চাই আহি একবাৰ মামী ও মামী অ শুনা তুমি মই চিনি পোৱা নাই মই ভাগিন মামা নাই নেকি নাই ভাগিন মানে এ মোক চিনি নাপা দিয়া মই পেৰিছত ডাক্তাৰ কাম কৰো এ চকুত পোকা এটা বস্তু উলিয়াই আছো কি কাহিনী হৈছে কি কাহিনী হৈছে দেখিছা তই মই মিছা কম ভাবিছিলি ওই তহঁতে এটা কি কৰি আছা তোক আজি মই চেপেৰীৰ সংসাৰ শূন্য বিচ্ছিন্ন হৈ গেল মই সাকসেস হৈ গেল কাৰ সংসাৰ চিহ্ন ভিন্ন কৰিলে নহয় নহয় মুখেনো কি যাওঁ হৈ যায় মোৰ এতিয়া কি আছে ধৰি পৰি আছা
ঐ কি কবি মদান মোৰ তিৰিটো মোক থগৈছি আই তোৰ তিৰিটো তোক ঠগা নাই তই বেলেগৰ কথা শুনি তই মৰছিয়া ভালকে একবাৰ চাব লাগে তিৰিক গালি দিয়াৰ আগতে বেলেগৰ কথা শুনি নিজৰ ইমান সুন্দৰ ঘৰখন তই ভাবিব নালাগিছিল মই চব গম পাইছোঁ এইগিলা চব ভালহে কৰিছি সেইকাৰণে তিৰিক কিবা কৰাৰ আগতে বাহিৰা মানুহ কি কোৱা আগে চালি জাৰি চাব লাগে বল তোৰ তিৰিটোক লৈ আহ